গুৱাহাটীৰ ভিতৰত সবচে টপ কোৱালিটি মিঠাই ক'ত পায় জানেনে? বলক আজি ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। গোবিন্দম গুৱাহাটীত থকা হ'লেতো সকলোৱে চিনি পায়েই, আৰু গুৱাহাটীৰ বাহিৰৰ মানুহ কোনোবা যদি গুৱাহাটীত আহে গোবিন্দমৰ মিঠাই এবাৰ খাই আপোনালোকে টেষ্ট কৰি চাওক। ইমানে ধুনীয়া কোৱালিটি, আপোনালোকে এবাৰ খালেই গম পাই যাব ইয়াৰ কোৱালিটি কেনেকুৱা। ময়ো ইয়াত প্ৰায় আহি থাকোঁ চাহ খাবৰ কাৰণে, আৰু ইয়াত প্ৰাইচবিলাকো বহুত ধুনীয়া, একদম জোখৰ প্ৰাইচ। আৰু মই ল'লোঁ ইয়াতে স্প্ৰিং ৰসগোল্লা, আৰু ৰসগোল্লা বহুত খাইছোঁ, কিন্তু ইয়াৰ নিচিনা ৰসগোল্লা মই আজিলৈকে খাই পোৱা নাই। আৰু ইমানে ধুনীয়া লাগে, এইটো কিবা স্প্ৰিং ৰসগোল্লা বুলি কয় এওঁলোকে। আৰু এনেকুৱা নহয় যে দাম বহুত বেছি, এইটো 15 টকাই। আৰু এইফালে দিছে এতিয়া চাহ দিছে আপোনাৰ মাটি কাপত, চাহো 15 টকাই ইয়াত। আৰু চাহ কাপো ইমানেই ধুনীয়া বনায়। আমি যিহেতু ইয়াত সন্ধিয়া টাইমত আহোঁ, চিঙৰা খাওঁ, কচুৰি খাওঁ। আজি যিহেতু চিঙৰা কচুৰি নাই, সেইটো কাৰণে আমি ৰসগোল্লাই ল'লোঁ। তো ৰসগোল্লাটো খাবলৈ লওঁতে গ'ল লাইটটো। এইফালে দেখিছে ইয়াত পাপৰি চাট, আলু চাট আৰু ফুচকা কিবা কিবি বহুত পাই যাব। আপোনালোকে এবাৰ আহিব, ইয়াত খাই চালে গম পাব কেনেকুৱা লাগে সোৱাদটো।